Hello guys, good morning. June lifestyle blog le apnalokok swagotam janaisu. Aji moi eta ako notun uddeshyo loi pelai apnalokor usorle ahilu. Enekwa dhৰণৰ কাম কৰি আছো মই, কিন্তু ব্লগ বনাবলে তেনেকে সুবিধাও পোৱা নাই। তাৰ পিছত আজি অকমান মোক ক্যামেৰা ধৰি দিয়া মানুহ পালো তা মানে হেতু কাৰণে আজি আকৌ এটা নতুন ব্লগ স্টাৰ্ট কৰিছো। এটো হল কি আজি মই মানে ঘৰতে ৰেডি কৰিছো কিছুমান খাদ্য যিখিনি পথত বহি থকা লোক তেওঁলোকৰ কাৰণে মই এনেকুৱা ধৰণৰ কিছুমান কাম কৰি থাকো, কিন্তু এনেকে ব্লগ বনাই দিয়াটো সম্ভৱ নহয় তা মানে। কিন্তু আজি ভাবিলো ঘৰতে 100 মান পেকেজ লাঞ্চ ব্ৰেকফাষ্ট দুইটা মিলাই পেলাই এনেকুৱা ধৰণৰ 100 পেকেজ মই প্ৰত্যেক দিনে দিয়াৰ মানে এটা হেৰি লৈছো আৰু তেনেকে যিমানখিনি পাৰো যেতিয়ালৈকে লকডাউন হৈ থাকে ভাবিছো তেনেকে আৰম্ভ কৰো বুলি। আৰু প্ৰত্যেক দিনে মোৰ লগত ভাইটি ভন্টি হিহঁতে হেল্প কৰিছে যথেষ্টখিনি। এনেকে মই এতিয়া দিবৰ কাৰণে এই আজি 100 পেকেজ এতিয়া দিবৰ কাৰণে গৈ আছো। গতিকে আপোনালোক আহক। ঘামি চামি অৱস্থা নাই আৰু মানে এই গৰমটো বেছি হৈছে। 100তকৈ আৰু বেছি মানে দিয়াটো সম্ভৱ নহয় তা মানে আৰু নিজৰ সৰু কিচেনত। গতিকে আজি ভাবিলো এইখিনি আৰম্ভ কৰো। গতিকে আপোনালোক আহক লগত, আপোনালোককো লগত লৈ যাওঁ। মই ক'ত কেনেকৈ ভিক্ষাৰীখিনিক দিওঁগে, আপোনালোকো মোৰ লগত আহক এবাৰ চাওক। হয়নে নহয়? এতিয়া পেকেট ৰেডি হৈ গ'ল। এইবিলাক অলৰেডি আমি গাড়ীত পেকিং হৈ গ'ল থোৱা। এতিয়া আমি গৈ আছো, বলক। তেনেহ'লে আহক লগতে। এয়া উলুবাৰী ব্ৰিজ পালো আমি। ইয়াতে এজন ট্ৰেফিকত ভিক্ষাৰীক দিলো। প্ৰথম আৰম্ভ কৰিছো আৰু আমি আমবাৰী পালো। আমবাৰী গুৱাহাটী ক্লাব, এয়া বুঢ়া মছজিদ। ইয়াৰ পৰাই ষ্টাৰ্ট কৰোঁ আৰু তেখেতলোক ইয়াতে লাইনকৈ বহি আছে। গতিকে ইয়াৰ পৰাই ষ্টাৰ্ট কৰোঁ। তেনেকৈ ইয়াৰ পৰা গৈ বাকী যিমান দূৰ যাব পাৰোঁ আজি 100 মানুহক কমপ্লিট কৰিম বুলি ভাবিছোঁ আৰু চাওঁ। এয়া এখেতলোকক এতিয়া মই বৰ্তমান দি আছোঁ। খুব ভাল লাগে জানেনে, মনটো খুব শান্তি লাগে এনেকৈ যেতিয়া সকলোৱে আশীৰ্বাদ দিয়ে বা যেতিয়া কিবা এটা দিবলৈ সক্ষম হওঁ, খুব মনটো ভাল লাগে। আৰু এনেকুৱা লাগে যে ইয়াতকৈ আৰু মই ভাল কাম কেতিয়াও চাগে কৰি পোৱা নাই, এনেকুৱা এটা মনত ফিল হয় জানেনে। খুব ভাল পাওঁ মই এনেকৈ দান দক্ষিণা দি সকলোকে যিমানখিনি সামৰ্থ্য অনুযায়ী তেওঁলোকে আশীৰ্বাদ দিয়ে, সেইখিনি আমাৰ কাৰণে বহুত বেছি। সেইটোৱে যিমানখিনি পাৰোঁ এই কৰোণা মহামাৰীৰ সময়ত যিমানকণ পাৰিছোঁ সহায় কৰিব নিজৰ সামৰ্থ্য অনুযায়ী সেয়াই দিবলৈ চেষ্টা কৰিছোঁ। এনেকৈ যিমানখিনি পাৰোঁ দি যাম বুলি চেষ্টা কৰিছোঁ আগলৈ। আৰু গৰমো বহুত বেছি হৈছে গুৱাহাটীত। মহামাৰীটো গম পাইছে কেতিয়াও কমাই নাই গুৱাহাটীত। তাৰ মাজত ভয়ৰ মাজতো তেনেকৈ ওলাইছোঁ আৰু উপায়টো নাই নহয় জানো। যিমানখিনি পাৰোঁ কৰি যাম, আপোনালোকে আশীৰ্বাদ কৰি যাব। এতিয়া আমি বুঢ়া মছজিদত প্ৰায় 50 জন মানুহক অলৰেডি দিলোঁ। তেখেতলোকৰ পৰা আহি এতিয়া আৰু আছে পেকেজ মোৰ তাত। আধা বাটত গাড়ীৰ পৰা আহোঁতে যাক যেনেকৈ পাইছোঁ দি আহিছোঁ। আৰু এতিয়া 40টামান পেকেজ আছে চাগে আই থিংক। সেইখিনি মই শুক্লেশ্বৰে এনেকৈ ৰাউণ্ড এটা দি পেলাই বাটত যেনেকৈ যাক যেনেকৈ ভিক্ষাৰী পাওঁ গোটেইখিনিকে দিবলৈ গৈ আছোঁ। এতিয়া মই দীঘলী পুখুৰী পাৰত ৰাউণ্ডত আছোঁ। এতিয়া বৰ্তমান ৰাউণ্ড দি আছোঁ। তাৰপৰা মই শুক্লেশ্বৰ যাম।
শুক্লেশ্বৰত বাকীখিনি দি পেলাই এনেকৈ আৰু ঘৰলৈ যাম। খুব ভাল লাগিছে মোৰ, কাৰণ বাকীবোৰে আমিতো খায়ে আছোঁ, হয়নে নহয়? কিন্তু বাটত বহি থকা ভিক্ষাৰী হওক, কিজনৰ অৱস্থা সেইটো আৰু কি বুলি ক'ম। সেইটো কাৰণে মই যিমানখিনি পাৰোঁ গাড়ীত বিস্কুট, পানী আৰু এই কৰোণা সময়খিনিত লগত এটা বস্তু ৰখা হৈছোঁ মই আজিকালি মাস্ক। এইখিনি যিমান পাৰোঁ যিমান নিজৰ সামৰ্থ্য অনুযায়ী যিমানখিনি পাৰোঁ দিবৰ কাৰণে চেষ্টা কৰিছোঁ। আৰু যেতিয়ালৈকে কৰোণাৰ এনেকুৱা মহামাৰী চলি থাকিব, আমি যদি খাই থাকিব পাইছোঁ তেনেহ'লে তেওঁলোককো আমি দুসাঁজ নোৱাৰিলেও এবাৰটো দিনত প্ৰত্যেকেই যদি আমি এবাৰকৈ হ'লেও এদিন হ'লেও যদি আমি সহায়ৰ হাত বঢ়াওঁ তেনেহ'লে সকলো জীয়াই থাকিব, কোনো মানে নোখোৱাকৈ নমৰে। গতিকে সেইটোৱে এটা প্ৰয়াস মোৰ সৰু। আপোনালোকো আহক আগবাঢ়ি, যে এনেকুৱা নহয়। মই যিমানখিনি পাৰোঁ, যিমানকেইদিন পাৰোঁ তেনেকৈ ড্ৰাই ফ্ৰুট হওক বা পানীটো, বিস্কুট, এনেকৈ আজি মই যেনেকৈ ঘৰতে বনালোঁ তেনেধৰণে দিবলৈ চেষ্টা কৰি আহিছোঁ। আৰু আশীৰ্বাদ কৰিব আপোনালোকে, যাতে আমি জীয়াই থাকিলেহে, আমি সুস্থ হৈ থাকিলেহে সকলোকে ভালেৰে অকণমানটো চাব পাৰিম ন। সেইটোৱে আৰু। মোৰ দিব লগা যিখিনি ফুটপাথৰ মানুহ সকলোকে দিলোঁৱে, মোটামুটি খতম হ'ল। লাষ্টত এতিয়া কি ভাবিলোঁ জানে? আমালৈ যিখিনি বাচিলে খাদ্য, আৰু আমিতো লাঞ্চ কৰিবই লাগিব, গতিকে এটা কথা ভাবিলোঁ কি জানে? আমাৰ এই দুপৰীয়া ভৰ গৰমত যিসকলে আমাক সাহস হিচাপে থিয় হৈ আছে, মানে চিটিৰ পুলিচসকল, তেখেতলোকক লগ পালোঁ। গতিকে ভাবিলোঁ একেলগে আজি দুপৰীয়াৰ লাঞ্চটো কৰা যাওক। মোৰ মনে ক'লে আৰু যে তেখেতলোকৰ লগতে অকণমান আমি ৰখাও যাওক আৰু লাঞ্চটো কৰোঁ। সেইটো কাৰণে ভাবিলোঁ আজি তেওঁলোকৰ লগতে দিনৰ সাজ খোৱা যাওক। সেইবুলি ভাবি সকলোৰে লগত এয়া আমাৰ গুৱাহাটীৰ আমাৰ সকলো হৈ গ'ল। বাকী আমাৰ ট্ৰেফিক সকলৰ লগতো একেলগে ডিনাৰটো কৰিলোঁৱে, লাঞ্চ কৰিলোঁ দেই, চৰি। তাৰপিছত এতিয়া গৈ আছোঁ। সঁচা কথা কৈছোঁ, বহুত বেছি ভাল লাগিছে আজি। কাৰণ এনেকুৱা ধৰণৰ কাম মই বুলি নহয়, মই সকলোৱে কৰিবৰ কাৰণে অনুৰোধ কৰোঁ। কাৰণ চাওক, এই মহামাৰী সময়ত এই গৰম, এনেকুৱা এটা গৰম গুৱাহাটীত বৰ্তমান ওলাই পেলাই ঘূৰা সম্ভৱ নহয়। কিন্তু এই গৰমত তেওঁলোকে, আমাৰ ট্ৰেফিকসকলে, চিটি পুলিচসকলে ডিউটি কৰি আছে জানেনে? তাত যেতিয়া তেখেতলোকক মৰমত এষাৰ মাত দিয়া যায়, এবটল পানী আগবঢ়াই দিয়া যায়, তাতকৈ আৰু ভাল লগা কথা একো হ'বই নোৱাৰে তাৰমানে। কিন্তু সেনেকুৱাই মোৰ ক্ষেত্ৰতো হৈছে। আজি মই বিৰাট বেছি প্ৰাউড ফিল কৰিছোঁ। মই তেখেতলোকৰ লগত এষাৰ কথা পাতিছোঁ, একেলগে কিবা এটা খালোঁ আমি সকলোৱে, খুব ভাল লাগিছে। তেখেতলোক একচুৱেলি আমাৰ কাৰণে বিৰাট সাহস হয়। আমি আজি ইমান স্বাধীন চেতিয়া হৈ ঘূৰি ফুৰিব পাৰিছোঁ কি কাৰণে? তেখেতলোকৰ কাৰণে নহয় জানো? চিটি পুলিচখিনিৰ কাৰণে। আজি তেখেতলোক যদি আমাৰ ডিউটি হৈ পেলাই, আজি চাওক লকডাউন 12টা বজাৰ পৰা আমাৰ গোটেই গুৱাহাটী বন্ধ হৈ যায়, কিন্তু পইণ্টবিলাকত, পুলিচ পইণ্টবিলাকত তেখেতলোককে লগ পাব। সেইটো এটা সাহস। আজি কিবা এটা বিপদ হ'লে আমি ৰাস্তালৈ দৌৰি গৈ তেখেতলোককে মাতিব লাগিব, আহকচোন কিবা এটা বিপদ হৈছে। গতিকে আমি সকলোৱে তাৰমানে তেখেতলোকক চেলুট কৰাটো খুবেই প্ৰয়োজন। আৰু মই গাড়ীৰ সঁচা কথা ক'বলৈ গ'লে কি জানে আপোনালোকক, মই গাড়ীৰ গ্লাছখন খুলিও মানে যদি মই ট্ৰেফিকক দেখিছোঁ, গ্লাছখন খুলি গুড মৰ্ণিং ছাৰ বুলি গৈ পেলাই মই যাওঁ, এনেকুৱা আৰু। থেংক ইউ ছ' মাছ আপোনালোকে মোৰ ভিডিঅ'টো ইমান দেৰি চাই থকাৰ কাৰণে। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব।
আৰু যদি মোৰ ভিডিঅ'ত এতিয়া নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইবটো কৰি দিব, কাষতে থকা বেল আইকনটো হিট কৰি ৰাখিব যাতে মোৰ আহিব লগা ভিডিঅ'বোৰ পোনপ্ৰথমতে পায়। থেংক ইউ ছ' মাছ।